আৰম্ভ কৰিছোঁ স্বাধীনতা দিৱসৰ কেইটামান গুৰুত্বপূৰ্ণ কুইজৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে? উত্তৰ 1947 চনৰ 15 আগষ্ট তাৰিখে। 1947 চনৰ 15 আগষ্ট তাৰিখটো অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা বাৰটো কি আছিল? উত্তৰ শুক্ৰবাৰ। পৰৱৰ্তী প্ৰশ্ন, 15 আগষ্ট দিনটো ভাৰতৰ স্বাধীনতা দিৱসৰ দিনৰূপে কোনে বাছনি কৰিছিল? উত্তৰ লৰ্ড মাউণ্টবেটেনে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ক্লিমেণ্ট এটলি। স্বাধীন হোৱাৰ আগতে ভাৰতবৰ্ষই কি তাৰিখে স্বাধীনতা দিৱস পালন কৰিছিল? উত্তৰ 26 জানুৱাৰী তাৰিখে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোন চনৰ পৰা 26 জানুৱাৰী দিনটোক ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল? উত্তৰ 1930 চনৰ পৰা। স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি? উত্তৰ জৱাহৰলাল নেহৰু। স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰে? উত্তৰ লালকিল্লাত। ভাৰতত নিযুক্ত শেষ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি? উত্তৰ লৰ্ড মাউণ্টবেটেন। ব্ৰিটিছ হাউচ অৱ কমন্সত ভাৰতীয় স্বাধীনতা বিল 1947 কেতিয়া পাছ বা গৃহীত হয়? উত্তৰ 1947 চনৰ 4 জুলাইত। ভাৰত স্বাধীনতা বিল 1947 কেতিয়া আইনৰ মৰ্যাদা পায়? উত্তৰ 1947 চনৰ 18 জুলাইত। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় জাতীয় পতাকা বা ত্ৰিৰংগ পতাকাৰ আৰ্হিটো কোনে প্ৰস্তুত কৰিছিল? উত্তৰ পিংগলি ভেংকায়াই। পৰৱৰ্তী প্ৰশ্ন, ত্ৰিৰংগ পতাকাক কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বা জাতীয় পতাকা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়? উত্তৰ 1947 চনৰ 22 জুলাইত। জাতীয় পতাকাৰ ৰং কেইটা আৰু কি কি? উত্তৰ 3টা, গেৰুৱা, শুকুলা আৰু সেউজীয়া। অশোক চক্ৰত মুঠ কেইডাল দণ্ড আছে? উত্তৰ 24ডাল। অশোক চক্ৰটোক আন কি নামেৰেও জনা যায়? উত্তৰ ধৰ্মচক্ৰ। অশোক চক্ৰৰ তাৎপৰ্য কি? অশোক চক্ৰটো হৈছে গতিশীলতাৰ প্ৰতীক। গেৰুৱা ৰঙৰ তাৎপৰ্য কি? গেৰুৱা ৰঙে ত্যাগ, সাহস আৰু দেশপ্ৰেমক সূচায়। পৰৱৰ্তী প্ৰশ্ন, জাতীয় পতাকাৰ বগা ৰঙে কি বুজায়? বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনটো? জন গণ মন হৈছে ভাৰতবৰ্ষৰ জাতীয় বা ৰাষ্ট্ৰীয় সংগীত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোন চনত পোনপ্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল? উত্তৰ 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত। পৰৱৰ্তী প্ৰশ্ন, জন গণ মন গীতটোক ৰাষ্ট্ৰীয় সংগীত ৰূপে সংবিধান সভাই কেতিয়া স্বীকৃতি দিয়ে? উত্তৰ 1950 চনৰ 24 জানুৱাৰীত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত পৰিৱেশন কৰি সম্পূৰ্ণ কৰিব লাগে? উত্তৰ 52 ছেকেণ্ডৰ ভিতৰত। ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনটো? উত্তৰ বন্দে মাতৰম গীতটি। বন্দে মাতৰম গীতটিৰ ৰচক কোন? উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায়। বন্দে মাতৰম নামৰ গীতটি প্ৰথম কেতিয়া পৰিৱেশন কৰা হৈছিল? উত্তৰ 1896 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ইয়াক পোনপ্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল। কোনটো আন্দোলনক ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম সংগ্ৰাম বুলি জনা যায়? উত্তৰ চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1857 চনত। স্বাধীনতা দিৱসৰ কুইজ সম্পৰ্কে আৰু কেইটামান ভিডিঅ' প্ৰস্তুত কৰি থকা হৈছে, গতিকে পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।